Hello guys, welcome back to my second channel Mostak's vlog. আপোনালোকে চাইছে Mostak's vlogging. আজি মই আপোনালোকক কেশৱ দাসৰ এটি গীত শুনাম। তো বলক ভিডিওটো আৰম্ভ কৰো। কেশৱ দাসৰ গীত শুনিবলৈ আমি আকৌ এবাৰ মেলালৈ আহিছো। বলক আপোনালোকে মোৰ লগত থাকিব। আজি কেশৱ দাসৰ গীত শুনাম আপোনালোকক। কেশৱ দাস আহি পাইছে, বৰ্তমান আহি এটা গান মাৰিছে। আৰু বন্ধুসকল, আজি মই আপোনালোকক কেশৱ দাসৰ গান শুনাবলৈ বহুত ভিৰৰ মাজত আহিছোঁ। ভিডিওটো ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব কেনে লাগিছে ভিডিও। এতিয়া আহি পালোঁ, কেশৱ দাসে গান গাই আছে। আৰু কেশৱ দাসৰ গান শুনিবলৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে। এতিয়া ভিতৰলৈ গৈ আছোঁ। কেশৱ দাসৰ গান শুনাম। ওচৰত গৈ আছোঁ, ষ্টেজৰ ওচৰত। আৰু আহি পালোঁ। আৰু বন্ধুসকল, আপোনালোকক কেশৱ দাসৰ গীত শুনাবলৈ মই বহুত ভিৰৰ মাজত কষ্ট কৰিলোঁ। ভিডিওটো ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব।